এটা আছে যে ফসল বীমা যোজনা হয় 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 মানে এই কি যেটো আমাৰ বীমাকৰণ বীমাকৰণটোৰ ওপৰত আপোনালোকে কিবা গুৰুত্ব চাওক এইটো প্ৰাইম মিনিষ্টাৰ ফসল বীমা যোজনা যেটো হৈছে এইটো ইতিমধ্যে আপুনি গম পাইছে যে আজিৰ পৰা 7 দিনীয়াকৈ এইটো বীমা সপ্তাহ ইতিমধ্যে ঘোষণা কৰিছে তাৰ কাৰণে আমাৰ বৰপেটা জিলাত সৰভোগ যেটো সাৰ্কুল আছে সৰভোগ সাৰ্কুলটো নিৰ্দিষ্ট কৰি দিয়া হৈছে আজিৰ পৰা আৰম্ভ হৈছে আজি মাদুলি জাৰ বুলি এটা জিপিত ইতিমধ্যে মই অলপ আগতে খবৰ পোৱা মতে তাতে মিটিং শেষ হৈছে তাতে এৱাৰনেছ কেম্প কৰা হৈছে তাতে অল ষ্টেক হোল্ডাৰ যিখিনি ধৰক এলডিএমৰ পৰা আৰম্ভ কৰি কমন সাৰ্ভিস চেণ্টাৰ প্লাস এফপিসি যদি থাকে এফপিসি মেম্বাৰ আৰু আমাৰ খেতিয়ক তেওঁলোকক লৈ পেলাই ইতিমধ্যে আজিৰ পৰা এইটো আৰম্ভ কৰা হৈছে অহা 7 তাৰিখলৈকে আমাৰ এই এৱাৰনেছ প্ৰগ্ৰেমটো চলিব আমি এই এৱাৰনেছ প্ৰগ্ৰেমত বৰ্ণগৰ জিপি আমি প্ৰায় বৰ্ণগৰ ৰেভিনিউ সাৰ্কুলৰ 10টা জিপি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জানে যে বৰপেটাত 2021ত যেটো খাৰিফ সিজন আছিলে খাৰিফ সিজনত কৃষি মানে বীমাকৰণৰ যেটো লক্ষ্য আছিলে 23000 খেতিয়ক কিন্তু সৌভাগ্য বিষয়ে আমাৰ ইয়াতে প্ৰায় 54000 কৈ অধিক কৃষকে এই বীমা কৰিছিলে মানে ৰেজিষ্ট্ৰেচন কৰিছিলে কিন্তু তেওঁলোকে এতিয়ালৈকে তাৰ পইচা পোৱা নাই পইচা নোপোৱাটো এটা কথা আছে তাতে আমি ইতিমধ্যে 3টা ৰেভিনিউ সাৰ্কুলে পাব বুলি আমি প্ৰায় 11233 জন মানুহে পাব হেতু হয় প্ৰিভেন্টিভ সুইং বুলি কোৱা হয় ইনসুৰেন্সৰ ভাষাত তেওঁলোকে 25% কে তেওঁলোকে পাব পইচা কোনো ক্লেম কৰিব নালাগে তেওঁলোকে আৰু কলগেছিয়া ৰেভিনিউ সাৰ্কুল যেটো আছে হেতু ইল বেস বুলি কোৱা হৈছে ইল বেসত তেওঁলোকে ক্লেম কৰিব নালাগে তেওঁলোকে একদম মিনিমাম পাব হলো 1% মানকে তেওঁলোকে এটো পাব আৰু অসম চৰকাৰৰ যেটো একচুয়ালি যেটো শেয়াৰ অসম চৰকাৰে দিব লাগে সেই শেয়াৰটো দিয়া নাই কাৰণে এতিয়ালৈকে আমাৰ প্ৰায় 20000 মানুহ এতিয়ালৈকে হেই হোৱা নাই উপকৃত হ'ব পৰা নাই মানে আপুনি কৈছে যে বৰপেটা জিলাত শস্য বীমাকৰণ আঁচনিখনৰ এৱাৰনেছটো হৈ আছে আৰু ইতিমধ্যে মানুহবিলাকে ৰেজিষ্ট্ৰেচন কৰি আছে ভাবেনি খেতিয়কৰ চাওক এইটো লৈ পেলাই এটা সাংঘাতিক এটা হেৰি হৈছিলে যে বৰপেটাত ক'বাত সবজি কিবা গিলি পচি গৈছে নেকি আমি বহুত ধৰণৰ আমি নিজে গলো বজাৰবিলাক চালো কিন্তু বৰপেটা জিলাত কৃষকে যেটো দামত বস্তু দাম পাব লাগে আমি দেখিছো হেতু দামেই পাই আছে তাৰ উপৰি মই এই সেগতে মই এটা কথা কবই লাগিব যে আমি কৃষি বিভাগৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ সহযোগত আমি ইয়াৰ পৰা প্ৰথমবাৰৰ কাৰণে আমি প্ৰায় 43 মেট্ৰিক টন 43 মেট্ৰিক টন ৰঙলাও আমি ওয়েস্ট বেংগললৈ পঠাইছিলো হেতুত আমাৰ এপাৰ্টে আমাক সহায় কৰিছিলে আৰু আমি ওয়েস্ট বেংগললৈ পঠাইছিলো প্ৰথম যেটো কনসাইনমেন্ট আছিল হেতু 21 মেট্ৰিক টন আছিল হেতুত খেতিয়কে 6.5 টকাকে পাইছিলে আৰু পিছৰ কনসাইনমেন্টটো আছিল আমাৰ 22 মেট্ৰিক টন হেতুত খেতিয়কে 8 টকাকে পাইছিলে যেটো নেকি খেতিয়কে বহুত ভাল দাম পাইছে কাৰণ এতিয়া আমাৰ বজাৰবিলাকত তেওঁলোকে 4 টকা ম্যাক্সিমাম পাই আছে পাৰ কেজি ৰঙলাও কিন্তু যেতিয়া তেওঁলোকে 6.5 টকা বা 8 টকা পাই আছে তেতিয়াহলে তেওঁলোক বহুত সুখী আৰু মই এতিয়াও চিন্তা কৰি আছো আলুপতি চৰৰ পৰা আৰু এটা কনসাইনমেন্ট নিবৰ কাৰণে মই চিন্তা চৰ্চা কৰি আছো যে কিন্তু আলুপতি চৰৰ পৰা নিবৰ কাৰণে মই এটা অসুবিধা পাই আছো কি এপাৰ্টৰ লগতো আলোচনা কৰিছো কাৰণ আপোনালোকে জানে আলুপতি চৰবিলাকত বহুত কেটা নদী খুটি পাৰ হ'ব লাগে য'ত খেতিটো হয় সেই খুটিটো পাৰ হওঁতে তেওঁলোকৰ কেৰিং কষ্ট বহুত বাঢ়ি যায় তাৰ পৰা আকৌ ঘোঁৰা গাড়ীত আনিব লগা হয় আনোতে তেওঁলোকে 9 টকাৰ পৰা 10 টকা আমাক বিচাৰি আছে আমি তেওঁলোকৰ লগত নেগোচিয়েট কৰি আছো এতিয়া যদি হৈ যায় তেতিয়াহলে আনাদা আৰু 40 মেট্ৰিক টন মান ৰঙলা আমি বাহিৰলৈ পঠাব পাৰিম অকল ৰঙালাও নহয় ৰঙালাওৰ উপৰি আৰু অন্যান্য ৰঙলা বাহিৰে আমি তৰমুজ পঠিয়ালো নেমু পঠিয়াইছো তৰমুজ নেমু আৰু আমি উৰিষ্যালৈ আমি মন্দিৰ অঞ্চলৰ পৰা আলু পঠিয়াইছিলো এইখিনি সময় তেওঁলোকক আমি সহায় কৰি দিছিলো তেওঁলোকক পাঁচ ৰাস্তাত যাতে কোনো ধৰণৰ যেহেতু কোভিড প্ৰটোকল মানিব লগা হয় ৰাস্তাত যাতে কোনো অসুবিধা নহয় সেই কাৰণে আমি জিলা প্ৰশাসনৰ সহযোগত তেওঁলোকক পাছৰ ব্যৱস্থা কৰি দিছো আসলে এই বস্তুটো সম্পৰ্কে তাৰমানে আমি সজাগতা বিভিন্ন ধৰণত কৰি আছো জিলা কৃষি বিভাগৰ তৰফৰ পৰা আৰু মই ব্যক্তিগতভাৱেও আমি অফিচিয়েলি মই প্ৰতিজন ফাৰ্মাৰ্ছকে এটা বস্তুৱে কওঁ ফাৰ্মাৰ্ছ মানে মেইনলি মই ফাৰ্মাৰ্ছ গ্ৰুপ যিবিলাক সি এফপিঅ হওক বা এফএমচিয়ে হওক বা কোনোবা এনজিঅ'ই হওক আমি তেওঁলোকক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছো যে আপোনালোকে যিহেতু আমাৰ মাটিটোৱে মেইন সম্পদ আৰু আমাৰ যিহেতু জনসংখ্যা বাঢ়ি গৈ আছে আৰু এই মুহূৰ্তত মাটিৰ সংখ্যা কমি আছে গতিকে আমি আমাৰ মাটিটোক যদি সবল কৰি ৰাখিব নোৱাৰিও মাটিৰ যদি স্বাস্থ্য ভালধৰণে ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে কি হ'ব অদূৰ ভৱিষ্যতে আমাৰ নেক্সট জেনেৰেশ্যনে আমাক খেতি কৰি আমাক খুৱাব নোৱাৰিব আৰু সেইকাৰণে মই প্ৰতিজন ব্যক্তিক প্ৰতিজন খেতিয়কক আনকি সমাজ ব্যৱস্থাত যিখিনি সামাজিকভাৱে যিবিলাক মানুহ লগ লাগি থাকে তেওঁলোকলৈও মোৰ এটা সদায় অনুৰোধ মই তেওঁলোকক জনাওঁ যে আপোনালোকে কৃষি পথাৰত সাৰৰ মানে ৰাসায়নিক সাৰ আৰু ৰাসায়নিক ঔষধ সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে আগবাঢ়ি যাওক কিন্তু সেই বস্তুটো যদি একেদিনাই বন্ধ কৰিব যায় তেতিয়াহ'লে আমাৰ প্ৰডাকশ্যনত ডেফিনেটলি বহুত ক্ষতি হ'ব সেইকাৰণে তেওঁলোকক কৈ আছোঁ যে আপোনালোকে অৰ্গেনিক ফাৰ্মিঙত যাওক অৰ্গেনিক ফাৰ্মিঙৰ লগতে আমাৰ যিবিলাক বায়ো পেষ্টিচাইড আছে ধৰক আজিকালি এভেইলেবল নিম পেষ্টিচাইড কিবা যথেষ্ট আছে সেইখিনিত আগবাঢ়ি যাওক আকৌ যেতিয়া ধৰক আমি ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত যাওঁ তেতিয়াহ'লে ভাৰ্মি কম্পোষ্ট বা নৰ্মেল যিটো আমাৰ জৈৱিক সাৰ সেইবিলাক বা ধৰক পুনিবিলাক ব্যৱহাৰ কৰক বা তেওঁলোকে যদি তেনেকুৱা ধৰণে আগবাঢ়ি যায় আৰু সেই ক্ষেত্ৰত কিন্তু আমাৰ কৃষি সঞ্চালকৰ তৰফৰ পৰা আমাৰ হাতত যিটো ধৰক কিছুমান আঁচনি আছে যে পৰম্পৰাগত কৃষি যিটো অভিযান এই পিকেভিআই আঁচনিৰ জৰিয়তে আমি বিভিন্ন জাগাত আমি আমাৰ কিছুমান সৰু মানে ভাৰ্মি কম্পোষ্টৰ টেংক বনাইছোঁ আমাৰ কৃষকসকলে